তো সাউন্ডটো সব কেনেকৈ চেঞ্জ হৈ গৈছে, মানে নৰ্মেল গাড়ীতকৈ বহুত চেঞ্জ হৈ গৈছে। এইটো হৈছে নৰ্মেল চাউণ্ড। এই বস্তুটো হৈছে মানে আপোনাৰ এক্স পাৰফিউমৰ যিটো মুখনি হয়, তো মুখনিটো আপোনালোকে ইউজ কৰিব পাৰে চাউণ্ডটো চেঞ্জ কৰিবৰ কাৰণে। ইয়াত যিটো মুখনি আছে, এই মুখনিটো আপোনালোকে চেঞ্জ কৰিব পাৰে। এই মানে মুখনিটো এইটো লগাব পাৰে। মই আপোনালোকক দেখাইছোঁ কেনেকৈ এৰুৱাব পৰা হয় ইয়াক। এইটো এক্স পাৰফিউম চাই লওক। মই আপোনালোকক লিংক দি দিম ইয়াত, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আপোনালোকক লিংক দি দিম। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো। চাওক আপোনালোকে, এইটো মই ইয়াত এনেকৈ টানিলে ওলাই যাব, দেখিছে আপোনালোকে, এইটো ওলাই গ'ল আৰু পাৰফিউম। এতিয়া এই বস্তুটো এৰুৱাব লাগিব। ইয়াত যিটো লাগি আছে মানে ইয়াৰ ভিতৰত এইটো স্প্ৰেটো হয়, স্প্ৰেটো এৰুৱাব লাগিব। চ' দেখিছে আপোনালোকে, এইটো এখাই গ'ল। পুৰণাটো দেখোন বাৰু, এইটো দেখিছে, এইটো পুৰণাটো আৰু এইটো হৈছে নতুন। আমি দুইটা ইউজ কৰি চাম। চ' আহক চাওক আপোনালোকে ভিডিঅ'টো। চাওক আপোনালোকে, মই দেখাই আছোঁ আপোনালোকক এইটো কেনেকৈ লগাব পাৰি আৰু কেনেকৈ হেৰি কৰিব পাৰি। চ' এতিয়া আমি দুইখন ষ্টাৰ্ট কৰি দিম। চাব আপোনালোকে, বহুত চাউণ্ডটো চেঞ্জ হৈ যাব। চ' দেখিছে আপোনালোকে, চাউণ্ডটো বহুত চেঞ্জ হৈ গৈছে। এখনো দেখিছে আপোনালোকে। তো আপোনালোকেও এনেকৈ মানে এক্স পাৰফিউমৰ মুখনিখন ইউজ কৰি পিনি আপোনালোকে পালচাৰখনৰ চাউণ্ডটো অলপ চেঞ্জ কৰিব পাৰে। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে। চ' আজিলৈ ভিডিঅ'টো ইমানেই।